নমস্কাৰ প্ৰিয় দৰ্শক, বৰডুমচা লাইভ অসম এনিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত হৈছোঁহি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত কলা সংস্কৃতিৰে পৰিপূৰ্ণ থকা গাঁৱত, আৰু এই গাঁওখনেই হৈছে ১ নং মহং, য'ত বসবাস কৰে অসমৰ আদিম জনজাতি মৰাণ তথা মটক সম্প্ৰদায়ৰ লোক। গতিকে আজি আমি ইয়াত উপস্থিত হোৱাৰ বিশেষ তাৎপৰ্য এইটোৱে যে আজি মৰাণ সম্প্ৰদায়ৰ, বিশেষকৈ মৰাণ জনজাতিৰ আজি বিহু উৰুৱা দিন, অৰ্থাৎ তেওঁলোকে এসপ্তাহ জুৰি যি তেওঁলোকৰ বিহু পালন কৰিলে, সেই বিহু পালন কৰাৰ অৱশেষৰ দিনটো অৰ্থাৎ অন্তিম দিনটো তেওঁলোকে বিহু উৰুৱা দিন হিচাপে পালন কৰে। আৰু এই বিহু উৰুৱা দিনত বিভিন্ন তেওঁলোকৰ ৰীতি নিয়ম, যিবিলাক কলা সংস্কৃতি, সকলোবিলাক তেওঁলোকে নিজৰ অতীজৰ পৰা মানি অহা কলা সংস্কৃতিসমূহ ইয়াত দেখুৱায়, আৰু তেওঁলোকে বিহুক বাপ্তি সাহোন ৰঙালী বিহুক বিদায় দিয়ে। আমি সেই দৃশ্যটো আপোনালোকক দেখুৱাবৰ কাৰণে আমি আজি ইয়াত প্ৰস্তুত হৈছোঁ। আৰু আগৰ দৃশ্য মই দেখুৱাবলৈ আমাৰ সতীৰ্থ, আমাৰ কেমেৰা পাৰ্চন সীতাৰাম চেত্ৰী দেৱক অনুৰোধ জনাইছোঁ। মাজত উপস্থিত হৈছোঁহি, আৰু ডেকাকেইজনে একদম ফূৰ্তি, আৰু আজি লাষ্ট দিন যিহেতু, গতিকে মই এই ডেকাকেইজনৰ ভিতৰতে এজন একদম ডেকা, যিজনে বিহু গান বহুত গায় বুলি শুনিছোঁ। গতিকে মৰাণ বিহু, গতিকে আমি এটা মৰাণ বিহু তেওঁৰ মুখৰ পৰা এতিয়া শুনিব বিচাৰিছোঁ। কুৰুহাই কুৰুলিয়াই ৰাতি কেনো পুৱাই হুৱাই কান্দি লেও বন এখায় মন কুমলীয়া বুজাব নোৱাৰি তোমালৈ মনতে পৰে বেলি পৰি গধূলি মৰমি হকেচোন লাহৰি মৰমি হকেচোন লাহৰি মৰমি বেলি পৰি আন্ধা ৰে যোনে মৰি আন্ধা ৰে গাগৰ গিয়াতিয়ে মৰমি খকে ভা বেপাৰী মৰমি খকে ভা বেপাৰী মৰমি সতৰু টোপনি সতৰু টোপনি। সাংবাদিক বন্ধু আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। মহং গাঁৱৰ বৃহত্তৰ মহং গাঁৱৰ শ্ৰী শ্ৰী মায়ামৰা নামঘৰ, আমাৰ যিসকল এই নামঘৰত চলি থকা ব্যক্তি আছে, তেখেতলোকৰ আজি এই বৃহত্তৰ মহং গাঁৱত আমাৰ মৰাণ
গছতলৰ বিহুৰ পৰম্পৰা যি ধৰ্মীয় ৰীতি নীতি আছে আজি আমাৰ বিহু উৰুৱা হৈছে সম্পূৰ্ণ 13 দিনীয়া বিহুৰ আজি আমাৰ বিহু উৰুৱা হ'ব গাঁৱৰ জীয়ৰীসকলে ইতিমধ্যে বিহু গাই আছে আৰু ডেকাসকলে ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছেহি ইয়াৰ পাছত আমাৰ ডেকা গাভৰুসকলে নামঘৰত আমাৰ বিহু মাৰিব বিহু মৰাৰ পাছতেই নামঘৰৰ পৰা ওলাই আহে জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা ডেকাসকলে আমাৰ গাঁৱৰ গাভৰুসকলক তেওঁলোকে নীতি অনুসৰি তেওঁলোকে ইয়াত বিহু নচুৱাব নচুৱাৰ পাছতেই নামঘৰত আমাৰ সেৱা কৰি আমাৰ যি বিহুৰ পৰম্পৰা আমাৰ ভকতবৃন্দৰ সৈতে আমাৰ আজি বিহু উৰুৱা হ'ব দেশৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি আমাৰ অনুষ্ঠিতভাৱে হ'লেও আমি আমাৰ যি মৰাণ ধৰ্মীয় ৰীতি নীতিৰ আমাৰ গছতলৰ বিহু উৰুৱা কাৰ্যসূচীটি আমি আজি সমাপন্ন কৰিব বিচাৰিছোঁ বিভিন্ন ঠাইৰ অহা ডেকাসকলে আমাৰ পৰম্পৰা ৰক্ষা কৰি আমাৰ আজি এই বিহুখনেই আমাৰ উৰুৱা ক্ষেত্ৰত সহযোগিতা আগবঢ়াবহি আৰু গাঁৱৰ ইতিমধ্যে ডেকা গাভৰু বয়োজ্যেষ্ঠ ব্যক্তিসকল ওলাই আহিছে বিহু উৰুৱা ক্ষেত্ৰত প্ৰত্যেক বছৰে আমাৰ মহঙত বিহুখন গছতলৰ বিহু যিখন পতা হয় গোটেই উৰুৱা হয় বুধবাৰৰ দিনা আজিও ঠিক ব্যতিক্ৰমী নহয় আমিও আজি বিহুখন উৰুৱাইছোঁ গোটেই গাঁৱৰ সকলো মিলি ৰাইজ মিলি ডেকা গাভৰু মিলি বতৰৰ প্ৰতিকূলতা নেওচিও হ'লেও আমি বিহুখন উৰুৱাবলৈ আহিছোঁ সকলোৱে এইদিনা বহুত ভাল লাগে মানে আমাৰ সকলোৱে একেলগতে নাচি ফূৰ্তি থাকোঁ সকলো গাঁৱৰ সকলোখিনি লগ পাওঁ একেলগতে এনেইতো লগ পোৱা নহয় আজিৰ দিনটোত সকলোৱে প্ৰত্যেক বছৰে হয় যোৱা বছৰ কৰোণাৰ কাৰণে নহ'ল আচলতে আপোনাক দেখিছোঁ গাঁৱৰ একদম ডেকা আৰু আপুনি একদম ধুনীয়া এটা বিহু লগাই দিয়ক আৰু একদম সকলোৱে নাচি যোৱাকৈ বিহু আচলতে আগতে গোৱা নাই তথাপিও মই অতি চেষ্টা কৰিম কি গাম কাজিৰঙাটো গাই দিছোঁ কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা ধন্যবাদ অসমৰ আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ অসম মূলকত বহু যুগৰ পৰাই বসবাস কৰি আহিছোঁ যাৰ ফলস্বৰূপে মৰাণ জনগোষ্ঠীৰ এটা কৃষ্টি আৰু সংস্কৃতি বিহুৰ জৰিয়তে মৰাণ জনগোষ্ঠীটোৰ সকলো উন্নয়নৰ ক্ষেত্ৰত বিশেষকৈ আমি আচাৰ ব্যৱহাৰ ৰীতি নীতি কৃষ্টি সংস্কৃতিৰ জৰিয়তে মৰাণ জনগোষ্ঠীটোৰ বিহু এটা পৰম্পৰা যি পৰম্পৰাৰ জৰিয়তে মৰাণ জনগোষ্ঠীটো একেটা এনাৰ জৰিয়ে আচলতে বান্ধ খাই থাকিবলৈ আমি সক্ষম হৈছোঁ আৰু আজি তাৰ ফলস্বৰূপে আমি 2021 চনৰ আজি তাৰিখত আমি প্ৰায় 13 দিনীয়াকৈ আজি বিহুখন আমি আয়োজন কৰিছোঁ আৰু 13 দিনীয়া এটা দিন লৈ পেলাই আচলতে আমি আজি সামৰণি অনুষ্ঠান আমি আয়োজন কৰিছোঁ আৰু মৰাণ জনগোষ্ঠীৰ আজি বহু ডেকা গাভৰু দূৰ দূৰণিৰ পৰা আহিছে আৰু তেওঁলোকে আজি বেলেগ গাঁৱৰ পৰা আহি ইয়াত বিহু আমাৰ গাঁৱৰ জীয়ৰীসকলক আজি নাচ বাগ কৰিব আৰু সমান্তৰালভাৱে গাঁৱৰ যিসকল যুৱকসকলে আজি এই গাভৰুসকলক সম্পূৰ্ণ নিৰাপত্তাৰ বেষ্টনীৰ মাজত থৈ সম্পূৰ্ণৰূপে আজি এই বিহুখন সমাপ্ত কৰিব মহংগাঁও এই মহংগাঁওখনত কিমান বছৰৰ পৰা মানে কেতিয়াৰ পৰা বিহু এনেকুৱা গছতলৰ বিহু এনেধৰণে উদযাপন কৰি আহিছে বা পালন কৰি আহিছে মহংগাঁওখন 1932 চনত প্ৰতিষ্ঠা হোৱা তেতিয়াৰ পৰাই প্ৰায় 13 ঘৰমান মানুহ যেতিয়া প্ৰথম অৱস্থাত গাঁওখন প্ৰতিষ্ঠা কৰিছিল তেতিয়াৰ পৰাই এই গাঁওখনত এই জনগোষ্ঠীটোৱে বিশেষভাৱে বিহু পালন কৰি আহিছে গছতলৰ বিহু পালন কৰি আহিছে যাৰ ফলস্বৰূপে আৰু অনাদি অনন্ত কালৰ পৰাই মৰাণ জনগোষ্ঠীতে এনেকুৱা ধৰণৰ গছতলৰ বিহু আয়োজন কৰে আৰু তাৰ ফলস্বৰূপেই মহং গাঁওখনে বিভিন্ন গাঁৱৰ লগত সমান্তৰালভাৱে খোজ মিলাই আচলতে জনগোষ্ঠীটোৱে নিজৰ কৃষ্টি আৰু সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত এই গাঁওখনত এনেদৰে গছতলৰ বিহু আয়োজন কৰি আহিছে